শান্তি। আজি 13 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ভগৱানৰ পৰিচয় ভালদৰে জনাৰ বাবে বিমলা ঈশ্বৰীয় বিশ্ববিদ্যালয়ত উপস্থিত হ'ল আৰু 7 দিনৰ মূল পাঠ্যক্ৰমত ভৰ্তি হ'ল। নিমিত্ত শিক্ষকে বিমলাক ঈশ্বৰীয় জ্ঞানৰ প্ৰাথমিক আভাস দি ক'লে, ভগ্নী বিমলা, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰচোতা পৰম পিতা পৰমাত্মাই সকলোকে পবিত্ৰ বনাবলৈ নিজে এবাৰ আহি এই ধৰাধামত উপস্থিত হয়। তেওঁই সকলোকে এই সৃষ্টিৰ ৰচোতা আৰু ৰচনাৰ বিষয়ে অৱগত কৰায়। তেওঁ শিকায় যে পৰমাত্মাৰ প্ৰকৃত পৰিচয় জানিহে পুৰুষাৰ্থ কৰিব লাগে। তুমি তোমাৰ নিজৰ প্ৰকৃত পৰিচয় জানি লৈ আৰু পৰমাত্মাৰ পৰিচয় জানি লৈ তেওঁৰ স্মৃতিত যোগযুক্ত হ'বলৈ শিকিলে তোমাৰ নিজৰ মাজত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'বা। বিমলাই শিক্ষকক প্ৰশ্ন কৰিলে যে আমি পৰমাত্মাক কিয় দেখিবলৈ নাপাওঁ? শিক্ষকে উত্তৰ দিলে, চোৱা ভগ্নী, তোমাৰ জ্ঞানৰ চকু মুকলি হ'লেই পৰমাত্মাৰ দৰ্শন সহজ হৈ পৰে। এই ক্ষেত্ৰত পবিত্ৰতাৰ ধাৰণা অপৰিহাৰ্য। পৰমাত্মাৰ লগত যোগযুক্ত হোৱাৰ অভ্যাস গঢ়ি উঠিলেই পবিত্ৰতাৰ ধাৰণা হয়। তেতিয়াই তোমাৰ মাজত আন গুণবোৰৰো সমাৱেশ ঘটিব। শিক্ষকৰ বক্তব্যই বিমলাক বৰ সন্তুষ্ট কৰিলে আৰু তেওঁ মন পুতি ঈশ্বৰীয় জ্ঞান আৰু যোগৰ মাজত সোমাই পৰিল। ওম শান্তি।